চুলিখিনি চিকচিকীয়া কৰি ৰাখিবৰ কাৰণে আপোনালোকে বাৰু কি ব্যৱহাৰ কৰে? মই মাজে মাজে এনেকৈ জবা ফুলৰ পাত লগাওঁ বা জবা ফুলৰ পাতৰ লগত এনেকৈ মই এল'ভেৰা দি লওঁ, তেনেকৈ লগাওঁ। আজি পাত আৰু এল'ভেৰাখিনি উলিয়াই লৈ পেলাই মই এইখিনি মিক্সিত পেষ্ট জবা ফুলৰ পাত আৰু এল'ভেৰা লগাই হৈ গ'ল। আৰু এটা কথা কৈ দিছোঁ, এই জবা ফুলৰ পাতটো লগালে আপোনাৰ যদি চুলি সৰাৰ সমস্যা আছে সেই সমস্যাৰ পৰা আপুনি হাত সাৰিব পাৰিব। যিসকলে লগোৱা নাই আগতে হয়তো লগাইছে চাগে সকলোৱে, যিহেতু আমাৰ আইতাহঁতেও খুব লগাইছিলে জবা ফুলৰ পাত। আৰু এই জবা ফুলৰ পাতে চুলিখিনি ক'লা কৰি ৰাখে বুলি কৈছে। ঘৰুৱাভাৱে চুলিখিনি ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰে, যিহেতু পাৰ্লাৰত গৈ পেলাই 800 টকা 1000 টকা গুচিছে, নহয় বেয়া লাগি থাকে মনটো। সেইকাৰণে আজি ভাবিলোঁ ঘৰতে আছোঁ দেওবাৰ, গতিকে চুলিখিনি অলপ যতন লোৱা যাওক। 2-3 ঘণ্টা ৰাখি চুলিখিনি ধুই দিব পৰা যাব। বাই বাই।